हेलो दोस्तों, वेलकम टू माय चैनल। मैं ইয়াৰ আনন্দ আপোনালোকে চাই আহি আছে ইয়াৰ আনন্দ চেনেল। মোৰ বহুত ছাবস্ক্ৰাইবাৰে সোধে মই ক'ত আছোঁ, কি কৰোঁ। আজি ভাবিলোঁ অলপ আপোনালোকক জনাই দিওঁ। মই একচুৱেলি চিভিল ইঞ্জিনিয়াৰ হয় আৰু মোৰ ঘৰ অসমতে। আপোনালোকে গম পাইছে, জানে, কাৰণ মই অসমীয়াত কথা পাতি আছোঁ। কিন্তু অসমীয়া এতিয়া অলপ মানে আগৰ নিচিনাই মানে এটা মানে অলপ ফ্ৰীলি ক'ব নোৱাৰোঁ, কাৰণ আমি ইয়াতে হিন্দী আৰু ইংলিছত কথা পাতিব লাগে। সেইটো কাৰণে অলপ মানে সেইটো কাৰণে চৰি। যিয়ে নহওক, মই চিভিল ইঞ্জিনিয়াৰ হয় আৰু আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰোঁ। আমি ৰোড এণ্ড ব্ৰিজ বনাওঁ আৰু অল ইণ্ডিয়া পষ্টেড হৈ থাকে। ক'ত কেতিয়া পষ্টিং হয় কোনো খবৰ নাই। অল ইণ্ডিয়া যিকোনো ঠাইতে হ'ব পাৰে, যেনেকুৱা আপোনাৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম। এতিয়া মই লাডাখত আছোঁ, কাশ্মীৰ, শ্ৰীনগৰ, ৰাজস্থান, ক'ত মানে হ'ব পাৰে। কোনো মানে আমি ক'ব নোৱাৰোঁ মানে এইটো ক'ত হয়। আৰু চাকৰিটো পাইছোঁ মই বহুত দিন হ'ল। চাকৰিটো ইমান ইজি নহয়, বহুত কষ্ট কৰাৰ পিছতহে পাইছোঁ, বহুত প্ৰিপাৰেশ্যন কৰাৰ পিছতহে পাইছোঁ। আপোনালোকো যদি কিবা খুজি মানে জবৰ বিষয়ে ইয়া 12ৰ পিছত 10ৰ পিছত কি কৰিব নকৰিব, সেইটো কাৰণে যদি কিবা ছাজেশ্যন বিচাৰে মোক ফ্ৰীলি মেছেজ কৰিব পাৰে, কমেণ্টছ কৰিব পাৰে, মই জনাই দিম। আৰু যিমানখিনি মই পাৰোঁ মই হেল্প কৰিম। কোনো আৰু আপোনালোকেও মানে কিবা সুধিবৰ কাৰণে ফ্ৰেণ্ডলি সুধিব পাৰে, মানে একো প্ৰব্লেম নাই। আৰু মই এইটো কাৰণে মই বেয়াও নাপাওঁ। যেতিয়া মই টাইম পাওঁ মই ৰিপ্লাই দিম, আৰু ৰিপ্লাই দিয়াৰ কাৰণেও চেষ্টা কৰিম। আৰু যিমানখিনি হেল্প কৰিব পাৰে মই সেইখিনি হেল্প কৰিম। আৰু সেইবিলাক বাদ দিয়ক, এতিয়া আহক লাডাখত ফুৰিব আহক। লাডাখ ভাল এটা প্লেচ, বহুত টুৰিষ্ট আহি আছে। এতিয়া অক্টোবৰ লাষ্টলৈকে আহি থাকিব। আহক, আৰু যদি কিবা ইনকুৱাৰী লাগে, কেনেকৈ আহিব লাগে, ক'ত থাকিব লাগে, কি, মই পূৰা ডিটেইলছ জনাই দিম। মোৰ ফালৰ পৰা মই যিমান পাৰোঁ মই হেল্প কৰিম। কিন্তু অক্টোবৰ লাষ্টলৈকে আহিব পাৰে। তাৰপিছত আৰু বৰফ ষ্টাৰ্ট হৈ যায়, স্ন'ফল ষ্টাৰ্ট হৈ যায়, তেতিয়া ৰাস্তাবিলাক বন্ধ হৈ যায়। তেতিয়া আপুনি বুলেট হওক, গাড়ী হওক আহিব নোৱাৰে। আৰু যিয়ে নহওক, চেনেলত নতুন আহিছে যদি লাইক কৰক, শ্বেয়াৰ কৰক ফ্ৰেণ্ডলৈকে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু বেয়া লাগিলে বেয়া কমেণ্টছ কৰক, গালি দিয়ক, প্ৰব্লেম নাই, মই বেয়া নাপাওঁ। মই একচুৱেলি কিয় আপোনালোকে ভাবি আছে যে মই কিয় ভিডিঅ' বনাওঁ। একচুৱেলি লাডাখত আছোঁ আৰু কেমেৰাটো সন্মুখত থাকিলে অলপ ভাল লাগে। যেনেকুৱা অসমীয়াত কথা পাতি আছোঁ, সেইটো কাৰণে লাগে মই ঘৰত আহিছোঁ, মানে অসমত আছোঁ বুলি এনেকুৱা লাগে। আৰু সেইটো কাৰণে ভিডিঅ' বনাওঁ আৰু মনৰ কথাবিলাক মই শ্বেয়াৰ কৰোঁ। সেইটোৱে, আৰু একো বিশেষ ৰিজন নাই। যিয়ে নহওক, চেনেলত নতুন আহিছে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰক, আৰু বেল আইকনটো বজাই দিব। তেতিয়া নতুন ভিডিঅ' যদি কিবা মই আপলোড কৰোঁ, নতুন কিবা ইনফৰমেশ্যনৰ যেনেকুৱা ভিডিঅ' নহওক কিয়, আপোনালোকে নটিফিকেশ্যনটো পাই যাব আৰু ভিডিঅ'টো মিছ নহ'ব। আৰু মই মাজে মাজে মই জবৰ ভেকেঞ্চিও ওলালে মই মোৰ এইটো চেনেলতে মই এড কৰোঁ। মাজতো কৰিছিলোঁ, সিমান এটা মানুহ চাগে জব নালাগে, সেইটো কাৰণে বেছি মানে সিমান এটা ভিডিঅ'টো মানুহে চোৱা নাই বা লাইক কৰা নাই। যিয়ে নহওক, আপোনালোকক চাকৰি আছে চাগে, চাকৰি কৰি আছে, সেইটো কাৰণে ইমান ইণ্টাৰেষ্ট দিয়া নাছিলে চাগে। যিয়ে নহওক, মই ভেকেঞ্চি ওলাৰ লগে লগে মই এইটো চেনেলতে মই আপলোড কৰোঁ। সেইটো কাৰণে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাই ৰাখিব, বেল আইকনটো ক্লিক কৰি ৰাখিব, কাৰণ তেতিয়া এড কৰিম মানে কিবা ইম্পৰ্টেণ্ট ভিডিঅ' এড কৰিম, আপোনালোক নটিফিকেশ্যন পাই যাব আৰু চাব পাৰিব। যিয়ে নহওক, থেংক ইউ।